ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জাগিৰোডত ঢিং মৈৰাবাৰী লাহৰীঘাটক লৈ কৰা মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলিপুখুৰী পাটেকিবৰী সত্ৰ পৰিচালনা সমিতিৰ লগতে অসমীয়া পৰিষদে। কালি জাগিৰোডত ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা শান্তি সমদলৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে ভাল আৰু বেয়া কি আমি বুজি পাওঁ বুলি কৈ নগাঁও, ৰূপহী আৰু ঢিঙত যাব তেতিয়া তাত অসমীয়া মানুহে দিনে ৰাতি কিয় কান্দিছে তাকে উপলব্ধি কৰিব পাৰিব বুলি কৈ লাহৰীঘাট আৰু মৈৰাবাৰীলৈও গ'লেও তাত অসমীয়া মানুহে কিয় কান্দি আছে উপলব্ধি কৰিব পাৰিব বুলি যি বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পাছতেই অসমৰ সত্ৰসমূহৰ ভিতৰত পৰিচিত অতি পুৰণি সত্ৰ শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰৰ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ বাবে উচতনি মন্তব্য দিয়া বুলি কৈ উচতনিৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। মই সত্ৰখনলৈ অহা যোৱা কৰিছোঁ, কিন্তু কোনো মুছলমানে বাটত কোনো এটা বেয়া কথা নকৈছিল। ইয়ালৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীয়ে তেখেতসকলে যদি চিনি নাপায় তেখেতসকলক ইয়ালৈ লৈ আহিছিল। আৰু কালি জাগিৰোডত যিটো ভাষ্য বিত্তমন্ত্ৰীগৰাকীয়ে দিলে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ কাৰণে যি উচতনি দিছে, সেই উচতনিৰ পৰা বিৰত থাকি যদি তেখেতক সঁচাকেই জাতি মাতি ভেটি লাগে তেতিয়াহ'লে সত্ৰসমূহ জীয়াই ৰাখিবৰ কাৰণে মুছলমানসকলৰ লগত আমাৰ গৃহ বিবাদ কৰিবৰ পৰা বিৰত থাকক। অসমৰ জনসংখ্যাই এই কেপ মানি নলয়। চৰকাৰে জোৰ জবস্তি জাপি দিছে যে হিন্দু বঙালী দেখি বঙালী আহিলে ইয়ালৈ অসমীয়াৰ অস্তিত্ব ৰক্ষা পৰিব। কিন্তু তেখেতে জনা উচিত 1972 চনত যেতিয়া ভাষা আন্দোলন হয়, সেই ভাষা আন্দোলনত আমাৰ এই নগাঁৱৰ পৰাশনি অনিল বৰা হোজাই পিটনিৰ তলত মূৰ কাটি থৈছিল। তেখেতে সেইটো কথা উপলব্ধি কৰক আৰু যাতে এই কেবখন সুস্থ মস্তিষ্কৰে তেখেতে অসমৰ ৰাইজৰ পৰা আঁতৰাই নি অসমৰ ৰাইজক শান্তি দিয়ক আৰু যাতে ইয়াত কোনো জাতি ধৰ্ম লৈ পেলাই আমাৰ ইয়াত হুলস্থুলৰ সৃষ্টি নকৰক। আৰু তেখেতে যদি এইখিনি সৎ সাহস আছে কৰি পেলাই দেখুৱাওক আৰু অসমত তেখেতে চিৰজীৱন বসবাস কৰি ৰাইজৰ প্ৰতিনিধি হৈ থাকিব পাৰিব। লগতে সত্ৰাধিকাৰে কয় যে মৈৰাবাৰীত থকা মুছলমান সম্প্ৰদায়ৰ লোকসকলে সদায় সহায় সহানুভূতি আগবঢ়াই আহিছে। এনেধৰণৰ সাম্প্ৰদায়িক উক্তি নিদি তাৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰত থকাই ভাল বুলি কয়। যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই জাগিৰোডলৈ আহি পেলাই এই ঢিং মৈৰাবাৰী আৰু বুঢ়াগাঁও লাহৰীঘাটৰ বিষয়ে যিখিনি মন্তব্য কৰিছে সেই মন্তব্যখিনি সম্পূৰ্ণ ভিত্তিহীন। কাৰণ এই ঢিং মৈৰাবাৰী, বিশেষকৈ মৈৰাবাৰী অঞ্চলতে শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰ অৱস্থিত। আৰু এই সত্ৰখনত মুছলিম সম্প্ৰদায়ৰ লোকে যিখিনি সহায় সহানুভূতি আগবঢ়াইছে তাত এই জাতিগত সংঘৰ্ষৰ উক্তি নিদি তেখেতে ইয়াৰ পৰা বিৰত থকাই মই ভাল বুলি ভাবোঁ। তেখেতে কেবক লৈ পেলাই আচলতে এই সত্ৰসমূহৰ ওপৰত ৰাজনীতি কৰিব নালাগে মোৰ মতে। গতিকে তেখেতে এই ৰাজনীতি সত্ৰসমূহৰ ওপৰত কৰা ৰাজনীতিৰ পৰা তেখেতক মই বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত সঁচাকৈ অসমীয়া মানুহ আহিলে কান্দে নেকি? নাই, ইয়াত যিসকল ইয়াত তীৰ্থযাত্ৰীসকল আহিছে পুনৰ আহি আছে আৰু ইয়াত কোনো তীৰ্থযাত্ৰীসকলে কোনো অসুবিধা পোৱা নাই। এই সত্ৰখনলৈ আহি বৰং মুছলিম সম্প্ৰদায়ৰ লোকৰ পৰা তেওঁলোকে সহায় সহানুভূতিহে পাইছে। লগতে অসমীয়া পৰিষদৰ আছাতুজ জামানেও ঢিং মৈৰাবাৰীক লৈ এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য নিদিবলৈ সকীয়াই দিয়ে আৰু মৈৰাবাৰীত নিজে মন্ত্ৰীগৰাকী আহি পৰিদৰ্শন কৰি চাওক আৰু কোনে কান্দি আছে নিজ চকুৰে প্ৰত্যক্ষ কৰক। নাই, কথা হ'ল কি যে মই আছাতুজ জামান অসমীয়া পৰিষদৰ জিলা সভাপতি। এটা দুৰ্ভাগ্যজনক কথা, যোৱাকালি জাগিৰোডত হিমন্ত বিশ্ব শৰ্মাই শান্তি সমদল প্ৰথমে আমি গৰিহণা দিছোঁ যে মৰিগাঁও জিলাত কোনো অশান্তি সৃষ্টি হোৱা নাই। সেইটো কাৰণে আমি দীক্ষা দিছোঁ তেখেতসকলক, য'ত নাকি হুলস্থুল হৈছে তাতে যাম। আমাৰ মৰিগাঁও জিলাত সম্পূৰ্ণ শান্তি সম্প্ৰীতিৰ মাজত আমি জীয়াই আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ আমি একত্ৰিত আমি মিলনভূমিৰে আমি আছোঁ। আৰু সেই সময়ত আজি নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ হেমন্ত বিশ্ব শৰ্মাৰ এটা দায়িত্বশীল একদম মন্ত্ৰী হৈ এনেধৰণৰ ভাষ্য প্ৰদান কৰোঁ আমি অসমীয়া পৰিষদৰ পৰা আমি দীক্ষা দিছোঁ, গৰিহণা জনাইছোঁ। আচলতে কথা হ'ল যে আমাৰ এই অলপ আগতে আপোনালোকে গম পাইছে যে এই মৈৰাবাৰী অঞ্চলত ঢিং মৈৰাবাৰী লাহৰীঘাট অঞ্চলত আজি আমাৰ সত্ৰ ইয়াত আছে। আমি সত্ৰৰ বাকৰিত থিয় হৈ মই কথা কৈ আছোঁ। আজি এই সত্ৰাধিকাৰসকলে
আজি আমাৰ মিয়া অসমীয়া পৰিষদৰ তথা অসমৰ এই অঞ্চলৰ মুছলমানসকলৰ পৰা আজি কিমান দূৰ সহায় সহযোগ পাইছে তেখেতৰ ভাষ্যতে আপোনালোকে গম পাইছে। মই ক'ব বিচাৰিছোঁ যে এটা দুৰ্ভাগ্যজনক কথা। আৰু আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মাক আমি এটা আহ্বান জনাইছোঁ যে প্ৰত্যাহ্বান জনাই আমি ক'ব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ এই শংকৰ আজনৰ মিলনভূমিটোক যাতে কোনো পৰ্যায়ত তেখেতে এটা মানে সাম্প্ৰদায়িক সংগ্ৰহ লগাই এটা নিকৃষ্ট ৰাজনীতিৰ পৰা আঁতৰি থাকক, তেখেতক আমি আজি সংবাদ মাধ্যমত আমি এটা আহ্বান জনাইছোঁ তেখেতক। মৈৰাবাৰীৰ পৰা ৱাছিম আক্ৰম ৰাজা ৰিপৰ্ট, নিউজ টুডে অসম।